ভগৱানে মোক কি এটা সন্তান দিছি তাৰ গোটি দিন টকা লাগে ইমান টকা ক'ত পোৱা যায় টকা উপাৰ্জন কৰাটো কি কষ্টকৰ ল'ৰাটো একো নুবুজে আজি ল'ৰাটো আহক দে কম দে যে তই নিজে নিজে টকা উপাৰ্জন কৰিলোঁ ভগৱানেহে জানে মই কেনেকৈ ফেমিলিটো চলাই আছোঁ ঐ আহি আছোঁ ল'ৰাটোৰ কথা ভাবোঁতে হওঁতে আহি গ'ল দেউতা কি কৰি আছ তই দেখা নাই মই কিচিঙত কাম কৰি আছোঁ তুমি কাম কৰি আছা ভাল কথা দেউতা মোৰ টকা লাগে টকা দিয়কচোন ৰ দি আছোঁ দে আগত কচোন তই টকা দি কি কৰিবি দাদা তুমি নাজানা নেকি টকা দি আজি কি কৰিম মই তোমাক কৈ আছোঁ আগত কোৱা তুমি টকা দিবা না এতিয়া তইনো ইমান কিয় জলদি যাব লাগে ক'তনো যাবি কেইটকা লাগে তোৰ মোক 500 টকা দিয়া কি কৈছা 500 টকা লাগে তোৰ ক'ত যাবিনি 500 টকা লাগে তোৰ মই ফুৰিব যাম দে ক'ত ফুৰিব যাবি মই গাৰ্লফ্ৰেণ্ডক লৈ কেনে পাৰ্কত ফুৰিব যাম মোৰ লগৰ বন্ধুসকলে তেহঁতৰ গাৰ্লফ্ৰেণ্ড লৈ কেনে পাৰ্কত ফুৰিব যাব মই যাম দে মোক সেইকাৰণে 500 টকা লাগে তুমি মোক টকা দিয়া তই কি কথা কৈছা তই চব কথা কথা মোৰ আগত তোৰ ভয় নকৰে কি দেউতা আৰু ক'ত লাজৰ কথা হ'ল নেকি তোমাক মই কৈ আছোঁ 500 টকা দিয়া তুমি মই ক'ত যাম কি কৰিম চব কৰে সেইকাৰণে কৈছোঁ তোমাক এতিয়া মোক তুমি দিয়া আছো না ৰ তই কিয় খং কৰিছা দি আছোঁ তই